গুড ইভিনিং বন্ধু বান্ধৱীসকল। পটককৈ কথা কেইটামান কওঁ বুলি আকৌ আহিলোঁ। বহুত দিনৰ পৰা ভাবিছিলোঁ ভিডিঅ'টো বনাম বুলি। আগতে মই এনেধৰণৰ ভিডিঅ'ই বনাইছিলোঁ। আজিকালি অকণমান বিৰত লৈছোঁ, সেইখিনি ভিডিঅ' নবনোৱা হৈছোঁ। তথাপি আকৌ বনাম। আৰু বহুত দিন হৈছে মই ভিডিঅ'সমূহ বা ফটো প'ষ্ট কৰা নাই। অকণমান গাটো ঠিক নহয়, ভাগৰুৱা অনুভৱ হৈ আছে। চ' সেইবাবে আজি কওঁ, এনেকুৱা কিছুমান মানুহ থাকে, মানে আমাৰ সমাজতে আশে পাশে হওক বা ক'ৰবাত মানে হয় আৰু। তো এনেকুৱা কিছুমান মানুহ থাকে, যি মানুহে কিবা এটা বস্তু পোৱাৰ পিছত মই আমুকটো বস্তু খাব নোৱাৰোঁৱেই, কিন্তু সেই মানুহজনে কিন্তু আগতে সেই বস্তুটোৱে খাইছিলে। মই আমুকটো জেগাত বহিব নোৱাৰোঁ, কিন্তু সেই মানুহজনে আগতে সৰুৰ পৰা বা সেই জেগাতে বহি ডাঙৰ হৈছিলে। মই আমুকখন বিচনাত শুব নোৱাৰোঁ, কিন্তু আগতে তেখেতে সেই বিচনাখনতে শুই ডাঙৰ হৈছিলে। মই আমুকৰ পৰা আমুক খাব নোৱাৰোঁ, আমুকত শুব নোৱাৰোঁ, আমুকত যাব নোৱাৰোঁ। তেখেতলোকে নতুনকৈ বস্তু এটা পোৱাৰ পিছত বা নতুনকৈ হোৱাৰ পিছত সেই আগৰখিনি কিয় পাহৰি যায়, যে তেখেতে যে সেইখিনি বস্তু পায়ে মানে আহিছে ন, এতিয়া নতুনকৈ পাইছে, ভাল কথা। মানুহে নতুন বস্তু এটা পাই ইনজয় কৰিছে, সুখ হৈছে। কিন্তু সেই অতীতক যে পাহৰি পেলাই মই আমুকটো কৰিব নোৱাৰোঁ, খাব নোৱাৰোঁ, যাব নোৱাৰোঁ, কৰিব নোৱাৰোঁ, এনেকুৱা লেভেল কিছুমান যে থাকে মাষ্টাৰ, আপোনালোকৰ চকুত বাৰু পৰেনে এনেকুৱা? বাই বাই, হয়নে নহয় কথাটো কমেণ্ট কৰিব দেই।